নমস্কাৰ, মই ভাস্বতী ডেকা ৰজা আৰু মই বৰ্তমান আছোঁ সকলোৰে প্ৰিয় শংকৰদেৱ শিশু নিকেতন কলিয়াবৰ। আজিৰ দিনটো সঁচাকৈয়ে 2024 চনৰ এটা উল্লেখযোগ্য দিন, কিয়নো আজিৰ দিনটোত কেইবাটাও পবিত্ৰ উৎসৱৰ সমাহাৰ ঘটিছে। প্ৰথমটো হ'ল সকলোৰে প্ৰিয় সৰস্বতী পূজা আৰু আনটো হ'ল ফাগুন মাহৰ প্ৰথমটো বুধবাৰ, যাক মিচিং সম্প্ৰদায়ৰ লোকে আলি আই লৃগাং উৎসৱ পালন কৰা হয়। আজি সৰস্বতী পূজা। অন্য বিদ্যালয়ৰ দৰে আমাৰ বিদ্যালয়তো অতি উলহ মালহেৰে সৰস্বতী পূজা উদযাপন কৰা হয়। বিদ্যালয়ৰ চৌপাশে মা সৰস্বতীৰ বিগ্ৰহ পূজাৰীৰ উপস্থিত সম্পূৰ্ণ নীতি নিয়ম পূজা অৰ্চনাৰ লগতে সদৌ শেষত সকলোকে নিৰ্মালি প্ৰদান কৰা হয়। পূজাৰ শেষত আমি ছাত্ৰ-ছাত্ৰী তথা আচাৰ্য সকলোৱে কিদৰে নিৰ্মালি পুৱা ৮ বজাৰ লগে লগে আমি সমূহ ছাত্ৰ-ছাত্ৰী, আচাৰ্য আৰু অভিভাৱিকা সমূহে বিদ্যালয়ত উপস্থিত হওঁ। সময় বাগৰি যোৱাৰ লগে লগে বিদ্যালয়ৰ চৌহদ লোকাম্য হোৱা পৰিলক্ষিত হয়। পূজাৰ শেষত আমি ছাত্ৰ-ছাত্ৰী তথা আচাৰ্য সকলোৱে কিদৰে পায়স, নিৰ্মালি আৰু খিচিৰি উপভোগ কৰিলোঁ সেই বিষয়ে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিলে আপোনালোকে জানিব পাৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ।